অসম পুলিচ ABUBৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট জিকে লৈ আহিছোঁ ইয়াৰ আগত দুটা ভিডিঅ' দিছোঁ মই তাৰ পৰা আপুনি চাই ল'ব পাৰিব মোষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন বাৰে বাৰে আহি থাকে সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন অসম ৰত্ন সন্মানেৰে বিভূষিত কৰা প্ৰথম ব্যক্তি কোন চাৰিটা অপশ্যন দি আছে খগেন মহন্ত ডক্টৰ ভূপেন হাজৰিকা আব্দুল মজিদ আৰু তৰুণ গগৈ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা আমাৰ অসম ৰত্ন লাভ কৰা প্ৰথম ব্যক্তি হয় দ্বিতীয় প্ৰশ্ন এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া অপশ্যন চাৰিটা দি আছে তৰুণ শইকীয়া মনীষ কুমাৰ ডেকা শিৱ থাপা আৰু ডি এটাও নহয় ইয়াৰ সঠিক এনচাৰ হ'ব তৰুণ শইকীয়া আমাৰ এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া হয় 3 নম্বৰ প্ৰশ্ন অসমৰ লগত তলৰ কোনখন ৰাষ্ট্ৰৰ সীমা নাই এটা সকলোৱে জানে আমাৰ চাইনা ভুটান বাংলাদেশ এটাও নহয় ইয়াৰ আমাৰ চাইনাৰ লগত সীমা নাই ভুটানৰ লগতো সীমা আছে বাংলাদেশৰ লগতো সীমা আছে খালি চাইনাৰ লগত আমাৰ সীমা নাই আৰু আপোনাৰ যদি কিমান স্কোৰ হয় আপুনি কমেন্টত জনাব পাৰিব জিএসটিৰ সম্পূৰ্ণ অৰ্থ কি বা সম্পূৰ্ণ নাম কি ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব গুডছ এণ্ড সাৰ্ভিসেছ ট্যাক্স এইটো হ'ব জিএসটিৰ সম্পূৰ্ণ নাম ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান প্ৰশিক্ষক কোন মানে কেইটা কাৰেণ্ট এফেয়াৰ্স চাই যাব লাগিব ক্ৰিকেটৰ বিষয়ে এই দুইটা কুৱেশ্যন মান চাই যাব লাগিব বৰ্তমান ক্ৰিকেট দলৰ প্ৰশিক্ষক অপশ্যন এ ৰবি শাস্ত্ৰী 2 নম্বৰ ৰাহুল দ্ৰাবিড সি নম্বৰ গেৰী কাৰ্ষ্টন 4 নম্বৰ গৌতম গম্ভীৰ ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ গৌতম গম্ভীৰ আমাৰ বৰ্তমান ইণ্ডিয়ান কোচ হয় টি20 টেষ্ট ওডিআই তিনিটা ফৰ্মেটৰে গৌতম গম্ভীৰ কোচ হয় 6 নম্বৰ প্ৰশ্ন তলৰ কোনটো অধাতু সোণ ৰূপ হীৰা আৰু লো কোনটো ধাতু আৰু কোনটো অধাতু এইবিলাক জানি থৈ দিব আৰু সায়েন্সৰ কেইটা কুৱেশ্যন আহে 100% সায়েন্সৰ কুৱেশ্যন আহিব আৰু ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ সি হীৰাটো আমাৰ অধাতু হয় 7 নম্বৰ প্ৰশ্ন পোলো খেলৰ উৎপত্তি কোন ৰাজ্যত হয় মণিপুৰ মেঘালয় ছিকিম আৰু জম্মু কাশ্মীৰ পোলো খেলৰ উৎপত্তি হয় আমাৰ মণিপুৰত অসমৰ সিপাহী বিদ্ৰোহৰ গুৰি ধৰোতা আছিল এ গমধৰ কোঁৱৰ বি মণিৰাম দেৱান সি চন্দ্ৰকান্ত সিংহ আৰু ডি কনকলতা অসমৰ সিপাহী বিদ্ৰোহৰ গুৰি ধৰোতা আমাৰ এজনে হয় এইটো হ'ল মণিৰাম দেৱান জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল চাৰিটা অপশ্যন দি আছে লক্ষীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা এটাও নহয় জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু জোনাকী কাকত কিমান চনত প্ৰকাশিত হৈছিল এইটো আপুনি কমেন্ট কৰি জনাই দিব হিমান্ত গান্ধী বুলিলে কাক জনা গৈছিল হিমান্ত গান্ধী বুলিলে কাক জনা গৈছিল চাৰিটা অপশ্যন দিয়া আছে হিমান্ত গান্ধী বুলিলে আমি খান আব্দুল গফুৰ খানক জানো এইটো হ'ল হিমান্ত গান্ধী এইজন 11 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানৰ জনক বুলি কাক জনা যায় সংবিধানৰ জনক বুলিলে ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু আম্বেদকাৰ আৰু চৰ্দাৰ পটেল আমি সংবিধানৰ জনক বুলিলে ডক্টৰ বি আৰ আম্বেদকাৰক মানো আৰু এইটো এডিআৰিটো প্ৰশ্ন আহিছিল দুবাৰকৈ এই কাৰণে এবিইউবিত আহাৰ চান্স খুব দেখা যায় কম্পিউটাৰৰ মগজু বুলি কোনটো অংশক কোৱা হয় কিবোৰ্ড সিপিইউ মনিটৰ আৰু প্ৰিন্টাৰ কম্পিউটাৰৰ কেইবাটা কুৱেশ্যন দেখি যাব আউটপুট ডিভাইস ইনপুট ডিভাইস হাৰ্ডৱেৰ আৰু সফটৱেৰ কেইটা হয় এইটো জানি থৈ দিয়ক এইটো কম্পিউটাৰৰ পৰা কমন আহি থকা প্ৰশ্ন হয় এই প্ৰশ্নৰ সঠিক এনসাৰ হ'ব সিপিইউ কক কম্পিউটাৰৰ মগজু বুলি কোৱা হয় 13 নম্বৰ মোবাইল নেটৱৰ্কৰ LTEৰ সম্পূৰ্ণ অৰ্থ কি যেটো জিঅ' সিম লগালে ওপৰত মোবাইলৰ ওপৰত LTE লিখা থাকে এই LTEৰ সম্পূৰ্ণ নামটো কি এই চাৰিটা অপশ্যন দিয়া আছে এই LTEৰ সম্পূৰ্ণ নামটো হ'ল লং টাৰ্ম ইভলিউশন অপশ্যন নম্বৰ এ ইয়াৰ সঠিক এনসাৰ ভাৰতৰ মহাকাশ গৱেষণা সংস্থাটোৰ হ'ল নাসা ইসৰো RSR এইটো সকলোৱে জানে আমাৰ ইসৰো হয় চন্দ্ৰয়ান 3 আমাৰ ইসৰোই পঠাইছিল এই কাৰণে আমাৰ ইসৰো ভাৰতৰ মহাকাশ গৱেষণা সংস্থাটো হয় 15 নম্বৰ প্ৰশ্ন কোনখন দেশৰ পৰা ভাৰত চৰকাৰে ৰাফেল যুদ্ধ বিমান কিনিবলৈ চুক্তি সম্পন্ন কৰিছে ফ্ৰান্স আমেৰিকা ৰাছিয়া আৰু ইজৰাইল ৰাফেল আমাৰ ভাৰতে কিনিছিল ফ্ৰান্সৰ পৰা অপশ্যন এ কাৰেক্ট এনসাৰ অংকোলজি মানে কিহৰ অধ্যয়ন এটো কেন্সাৰৰ গণিতৰ হৃদৰোগৰ
বা পোক পতংগৰ? এইটো এনচাৰ হ'ব অংকলজি আমাৰ কেঞ্চাৰ ৰোগৰ অধ্যয়ন হয়। কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব 1947 চনত চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল অসমৰ যিটো চিলেট জিলা আছিল। অসম বিধানসভাৰ নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে? আমাৰ বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে 8খন আসন সংৰক্ষিত থাকে। 19 নম্বৰ কুৱেশ্যন হয়, অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি? অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম হ'ল বটাবাৰী। লাষ্ট কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? এইটোৰ কাৰেক্ট এনচাৰ হ'ব 1979। যদি ভিডিঅ'টো লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লৈ আহিম এইবাৰ মেথছ আৰু ৰিজনিঙৰ পাৰ্ট লৈ আহিম। থেংক ইউ।